হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি মই গৈ আছোঁ, আজি থাম্বেল চাই চাগে গম পাইছে চাগে আজি ক'ত গৈ আছোঁ। আজি গৈ আছোঁ মই গুৱাহাটীলৈ, মেইন টাউনলৈ গৈ আছোঁ। তো আজিৰ ভিডিঅ'টো ধামাকা হ'ব গৈ আছে, তো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। তো বন্ধুসকল, মই গৈ আছোঁ এতিয়া ভণ্টিহঁতৰ ঘৰত। ভণ্টিয়ে মানে মোৰ মুখত এতিয়া আৰ্ট কৰি দিব পতাকাৰ। ভণ্টি এটা আৰ্ট কৰি আছে, এটা হৈ গ'ল, তো মানে আৰু এটা হৈ গ'ল, বগাটো হৈ গ'ল। এতিয়া আৰু লাষ্ট কালাৰটোৱে বাকী আছে। তো এতিয়া এইটোও মানে একাই আছে, এইটোও এতিয়া হৈ গ'ল। তো এতিয়া মই যাম এতিয়া। তো বন্ধু বান্ধৱ, এতিয়া মই গৈ আছোঁ মানে দীঘল পুখুৰীলৈ। তো মানুহৰ মানে ৰিয়েকশ্যনটো চাম মানে, আৰু যিমান মানে আপোনালোকক ভিডিঅ' মানে ভাল ভাল ভিডিঅ' দিব লাগে মানে দিয়াৰ চেষ্টা কৰিম। মানে একচুৱেলি কি আজি বহুত বৰষুণ দিলে, তো বৰষুণতে মানে কি মই বহুত লেট হৈ গ'ল। 2টা বজাতে ওলাইছোঁ, এতিয়াহে মই ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া মই আছোঁ মালিগাঁও ব্ৰিজৰ ওপৰত আছোঁ। এতিয়া নাজানো এতিয়া কি হ'ব, এতিয়া গৈ থাকিম, আপোনালোকক মই দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো খালি চাই থাকিব। এইবিলাক আমাৰ চব ফ্ৰেণ্ড হয় মানে, তো আমি যাম এতিয়া। তো চবে মানে চেনেলটো কি কৰিব আৰু আমাৰ ফালৰ পৰা চব ছাবস্ক্ৰাইব হ'ব। ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ যোনে যোনে ভিডিঅ'টো চাই আছে, তো ভিডিঅ'টো চবে মিলি ছাবস্ক্ৰাইব কৰিব। তো আমি গৈ আছোঁ এতিয়া মানে দীঘলী পুখুৰীলৈ যাম মানে। তো মই এতিয়া ৰখি দিলোঁ যে ইয়াত ইমান মানুহ আছে, সেইকাৰণে ৰখি দিলোঁ। ইয়াত বহুত মানে প্লেচটো বহুত ভাল থাকে নহয়। আপোনাৰ ঘৰ ক'ত? ঘৰ আমাৰ হৈছে আপাৰ আছাম। আপাৰ আছাম ক'ত? আপাৰ আছাম তিনিচুকীয়া ডিষ্ট্ৰিক্ট। ইয়াত কি কৰে? ইয়াত আমি বৰ্তমান এনেই কাম কৰোঁ। কি কাম কৰে? কাম আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টত। আপোনাৰ নামটো? আকাশ কি? আকাশ কৰ। তো মোৰ নাম হ'ল দীপঙ্কৰ কৰ। আচ্ছা, বঢ়িয়া, বঢ়িয়া বঢ়িয়া, মজা, ভাল লাগিছে, ভাল লাগিছে। আপোনাৰ নাম? আপোনাৰ নাম কি? বহুত ৰায়। আচ্ছা, ঠিকে আছে। চবেই মিলি ইয়াতে থাকে মানে ন? চবেই ঠিকে আছে। মানুহ বহুত ইয়াত ৰখি আছে ন? আমি ইয়াত আৰু লেট নকৰোঁ আৰু মানে যাওঁ, আগলৈ যাওঁ। ঠিক আছে, আপোনাৰ ভিডিঅ'টো আৰু আগবঢ়াওক, যাতে আমি চাই আৰু ভাল লাগে, ৰাইজক চাই ভাল লাগে। আমি শ্বেয়াৰ কৰিম ভিডিঅ'টো, শ্বেয়াৰ কৰিম যিমান পাৰিব। ঠিক আছে, থেংক ইউ। আহোঁ দাদা। তো বন্ধু বান্ধৱ, মই এতিয়া আহি পালোঁ, দীঘল পুখুৰী আহি পালোঁ। এতিয়া মই ভিতৰত যাম, আপোনালোকে চাই থাকক। তো বন্ধু বান্ধৱসকল, মই এতিয়া গৈ আছোঁ। তো মানুহ চাওঁ ৰিয়েকশ্যনটো কি হয় মানে। কাটি ল'লোঁ ইয়াত। মই এতিয়া যাওঁ অকণমান চাই কিনে, তাৰপিছত ইফালে মই গুচি যাম। বহুত হৈ গ'ল মানে কি, মই ভালকৈ আজি ভিডিঅ' বনাব পৰা নাই। মানে কি বৰষুণ দি আছে, আৰু বৰষুণৰ কাৰণে এইটো পূৰা উঠি আছে, মই দেখাব পৰা নাই। তো বন্ধুসকল, আজিৰ ভিডিঅ' মোৰ এনেকৈ মডেলৰ হ'ব, তাতকৈ আৰু বেছি বনাব নোৱাৰিম মানে। তো বন্ধুসকল, মই যাম এতিয়া নতুন পাৰ্কলৈ, নাজানো মানে এইটো বোলে নতুনকৈ খুলিছে এইটো। তো যাই পিনে চাওঁ, ভিতৰত যাই পিনে চাওঁ, মানুহৰ ৰিয়েকশ্যনটো চাওঁ কি হয়।
टिकट टिकट नहीं चाहिए। फ्री है हाँ अच्छा ठीक है ক'ৰ পৰা আহিছে বকৰ পৰা আহিছে অঁ এতিয়া যাব আপোনাৰ ইয়াতে থাকিব বৰষুণ দিছিলে বৰষুণটো গ'লে এই বহুত বৰষুণ ইয়াতে জালুকবাৰী বৰষুণ ঠিক আছিলে মই আজি ব্লগ বনাব পৰাই নাই মানে বৰষুণৰ কাৰণে মানে ইমান হেৰিও হোৱা নাই ঠিক আছে মোৰ একচুৱেলি ঘৰ মেইন ঘৰ গোৱালপাৰা মই ইয়াতে থাকোঁ দেখালে দূৰৰ পৰা আহোঁ হয়তো বহি আছে কি কৰি আছে বহি আছে মোবাইল চাই আছে ঘৰ ক'ত আপোনাৰ উজান বজাৰ ইয়াত মানে আপুনি কি কৰে এইটো কেতিয়া খুলিছে এইটো পাৰ্কটো জানুৱাৰী বহুত দিন হৈছে 6 মাহ চলিছে ন এই পাৰ্কটোৰ কথা আপুনি অকণমান কৈ দিবচোন মই আচলতে নামটো নাজানো ইয়াত আহিবলৈ হ'লে মানে কেনেকৈ আহিব লাগিব ইয়াতে আহিব লগা হ'লে আমি এই মোবাইলত মাৰিলেও আহিব আচ্ছা নামটো ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট আচ্ছা এতিয়া পাৰ্কখন দেখা যাব আৰু আচ্ছা এইটো তেতিয়া মানে আহিলে হৈ যাব এইটো চাৰ্জ কৰিলে হৈ যাব মানে আপুনি ক'ৰ পৰা মই একচুৱেলি মোৰ অৰিজিনেল ঘৰ হ'ল গোৱালপাৰা মই ইয়াত মানে ব্লগ বনাই আছোঁ মানে গুৱাহাটীতো থাকোঁ ইয়াত কান্দি বজাৰত চিনি জানো কান্দি বজাৰত থাকোঁ মানে পিছে আহোঁ তেনেহ'লে এতিয়া বেয়া নহ'ব বন্ধু বান্ধৱীসকল ইয়াত কোনোবাই আহিবলৈ হ'লে মানে ব্ৰহ্মপুত্ৰ নেহৰু পাৰ্ক বুলি ক'লে মানে ইয়াত মানে আহিব পাৰিব মানে চাৰ্চ কৰিলে হৈ গ'ল মানে মোৰ ভাল লাগে বহুত তো বন্ধুসকল চাইছে এইটো হ'ল আপোনাৰ এইফালে যে হেৰিটো চাইছে যে মানে নদীৰ মাজত এইটো হ'ল উমানন্দ মন্দিৰ এইটো উমানন্দ মন্দিৰৰ কাষতে মানে এইটো প্লেচটো কি ধুনীয়া নদীৰ সন্মুখতে মানে পুৰা একদম মানে পাৰ্ক বনাই দিছে মানে প্লেচটো কি ধুনীয়া লাগি চবে আহি আছে ফটো উঠি আছে মানে আজি কিবা এটা ভাল লাগি আছে চবে আহি পিনে অকল ফটো উঠিছে নাম সুধি আছে ক'ত ঘৰ কি সমাচাৰ আহি পিনে হাত মেলাই আছে কোনোবাতো মোক ছাৰ বুলিব মাতি আছে আজি কিবা এটা মানে ভাল লাগি আছে তো বন্ধুসকল আজিৰ ভিডিঅ' এইখিনিয়ে আজি মানে যেনেকৈ মডেলৰ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ মানে এনেকৈ মডেলৰ ভিডিঅ' বনাব নোৱাৰিলোঁ মই কাৰণ বৰষুণ দিলে যোনটো টাইমত ইয়াত মই আহিম বুলি ভাবিলোঁ মানে এইটো টাইমত আহিব নোৱাৰিলোঁ বহুত লেটকৈ আহিলোঁ তো ৰাতিও হৈ গ'ল ভালকৈ ভিডিঅ'টো বনাব নোৱাৰিলোঁ আৰু তো কিবা ইয়াৰ মাজত কিবা যদি ভুল চুল হৈ থাকে আপোনালোকে ক্ষমা কৰিব আৰু আজিৰ ভিডিঅ'টো মানে কি মই ইমান মাত চাত দিয়া নাই আজিৰ ভিডিঅ'টো হ'ল অকল পাব্লিক ৰিয়েকশ্যনটো চাওঁ অকল মানুহৰ মানে বেলেগ মই এনেকৈ মাতাও নাই বা একো কাৰো লগত হেৰিও কৰা নাই অকল পাব্লিক ৰিয়েকশ্যনৰ কাৰণে ভিডিঅ'টো বনাইছোঁ চাওঁ পাব্লিক মানে মানুহে কেনেকৈ মতলব মানে ৰিয়েকশ্যন কৰে মানে সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ তো আজিৰ ভিডিঅ' এইখিনিয়ে তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো বন্ধুসকল যদি ভিডিঅ'টো যদি এনেকৈ যদি আৰু মোক যদি ছাপোৰ্ট কৰি থাকে তো মই আৰু ভাল ভিডিঅ' ইয়াতকৈ আৰু ডেঞ্জাৰ ভিডিঅ' মই দিব পাৰিম তো নিশ্চয় ছাপোৰ্ট কৰিব যদি সঁচাকৈ যদি ইণ্ডিয়ান হৈ থাকে আজি ইমান কষ্ট কৰিলোঁ আজি মোৰ কাৰণে নহ'লেও এই পতাকাটোৰ কাৰণে একটা লাইক এটা কৰি দিব আৰু ভিডিঅ'টো পুৰা স্কিপ নকৰাকৈ ভিডিঅ'টো পুৰা চাব টাটা বাই বাই গুড নাইট জয় হিন্দ।